Hello everyone, মহৰ মাই আপোনালোকক স্বাগতম জনাইছো। আজি আমি কচু খাম। কচু বিভিন্ন প্ৰকাৰৰ আছে, বহু ধৰণৰ আছে। বনৰীয়া কচুৰ পৰা আৰম্ভ কৰি ওল কচু, কলা কচু, নীল কচু, দুধ কচু, গাৰো কচু, নল কচু, মান কচু। এই কচুবিলাক খালে আমাৰ বিভিন্ন ৰোগৰ পৰা উপশম পাব পাৰি আৰু বিভিন্ন ক্ষেত্ৰত বেয়াও হয়। তথাপিও কচু খাই ভাল লাগে। আৰু আমি আজি খাম মান কচু, যিটো কচুৰ কথা শুনিলে বহুতেই ভয় খায়। খাব নাজানিলে ই ডিঙিত ধৰি বৰকৈ চিঞৰিব লগা হয়। ঠিক আছে, তেতিয়াহ'লে আমি কচু খাম। আৰু মই ইতিমধ্যে কচু আমাৰ চোৱা পিটনিৰ পৰা মই কচু মূৰা উভালি আনিছোঁ আৰু সেইবিলাক কাটি ৰ'দত শুকাই থৈছোঁ। সেইবোৰ আমাৰ লগৰীয়ে গৰম পানীৰে উহাই গৰম পানীতে পেলাই দি ধুনীয়াকৈ নিমখ, তেল, পিঁয়াজ, ধনিয়া, জ্বলাৰে সানিব আৰু আমি খাম। আৰু খাই ইয়াক খাব জানিলে আলুতকৈও ভাল লাগে। আচ্ছা, ঠিক আছে, তেতিয়াহ'লে আমি চাওঁ। এয়া মান কচু ধুনীয়াকৈ ৰ'দত দি শুকাই গৰম পানীৰে ধুই নিমখ, তেল, পিঁয়াজ, ধনিয়াৰে সানি খালে আলুতকৈও ভাল লাগে। টুকুৰাবোৰ গৰম পানীৰে উহাই লৈ গৰম পানীখিনি পেলাই ধুনীয়াকৈ আলুৰ দৰে সানি নিমখ, তেল, পিঁয়াজ সানি লোৱা হৈছে। এইটো খাই বৰ ধুনীয়া লাগে। আৰু যিবিলাকে এইটো কায়দা নাজানে তেওঁলোকে কিন্তু বৰ অসুবিধাত পৰিব। অৰ্থাৎ বাঘৰ দৰে চিঞৰি থাকিব লাগিব, কাৰণ ই ডিঙিত বৰকৈ ধৰে। ভাতৰ লগত এয়া কচু ধুনীয়া লাগিছে, আলুতকৈও ভাল।